ছাত্ৰ ছাত্ৰীসকল সুপ্ৰভাত। মই আজি তোমালোকক অৰণ্য যাত্ৰাৰ পাঠটো ৮ নম্বৰ প্ৰশ্নটোৰ লগতে ৯ আৰু ১০ এই তিনিটা প্ৰশ্নৰে মই তোমালোকক উত্তৰ দিবলৈ লৈছোঁ। ৮ নম্বৰ প্ৰশ্নটো কোৱা হৈছে যে মহিচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? ইয়াত লিখা হৈছে মহিচন্দ্ৰ মিৰি হৈছে কাজিৰঙাৰ প্ৰথম গৰাকী ভাৰতীয় তথা অসমীয়া বন বিষয়া। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে যে এটা খৰ্গ থকা গড় আছে সেই কথা মহিচন্দ্ৰ মিৰিয়ে বিশ্ববাসীক জনোৱাৰ প্ৰথম ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াৰ লগতে তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰলৈও পঠাইছিল যাতে বিশ্ববাসীয়ে সেই কথা জানিব পাৰে। অৰ্থাৎ অসমত যে কাজিৰঙাত এটা খৰ্গ থকা গড় আছে সেই কথা বিশ্ববাসীক জনাবৰ বাবে তেওঁ কি কৰিছিলে, এনেধৰণৰ পদক্ষেপ হাতত লৈছিলে। তাৰপিছত ৯ নম্বৰ প্ৰশ্নটো হৈছে যে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙা গড় দেখুৱাইছিল? ইয়াত লিখা হৈছে নিগনা চিকাৰীৰ প্ৰকৃত নাম হ'ল বাপিৰাম হাজৰিকা। বাপিৰাম হাজৰিকাই প্ৰথমে লেডী কাৰ্জনক গড় দেখুৱাইছিল, যাৰ ফলত কেতিয়াও নেদেখা এটা খৰ্গৰ গড় দেখি তেওঁ এই প্ৰাণীবিধ আৰু ইয়াৰ লগতে ইয়াৰ যি বসতিস্থল কাজিৰঙাক সংৰক্ষণ কৰিবলৈ লৰ্ড কাৰ্জনক কি কৰিছিলে, অনুৰোধ কৰিছিলে। অৰ্থাৎ লেডী কাৰ্জনে এটা খৰ্গ থকা গড় যেতিয়া দেখিলে তেতিয়া এই প্ৰাণীবিধক দেখি তেওঁ কি কৰিলে, এই প্ৰাণীবিধৰ লগতে সেই প্ৰাণীবিধ থকা অৰ্থাৎ কাজিৰঙাত যিখিনি ঠাই সেই ঠাইডোখৰ অৰ্থাৎ কাজিৰঙা কি কৰিলে, সংৰক্ষণ কৰিবলৈ নিজৰ স্বামীক কি কৰিলে, অনুৰোধ জনালে। ইয়াৰ পিছতে ১০ নম্বৰ প্ৰশ্নটো হৈছে কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল। ইয়াৰ এনেকে ধৰণে লিখা হৈছে অৰণ্য ভ্ৰমণ সামৰি উভতি অহাৰ পথত হাজৰিকা ছাৰে ছাত্ৰ ছাত্ৰীসকলৰ পৰা অৰণ্যলৈ আহি কি শিকিলে বুলি জানিব বিচৰা ছাত্ৰ ছাত্ৰীসকলে এনেদৰে এটা এটাকৈ কৈ গ'ল। ১ নম্বৰটো হৈছে নিজে কৰিব পৰা কামসমূহ সদায় নিজে কৰিবলৈ যত্ন কৰিব লাগে। ২ নম্বৰ বনৰ জীৱ জন্তু আৰু মানুহৰ বন্ধু গছ গছনি নাথাকিলে কোনেও জীয়াই থাকিব নোৱাৰে। ৩ নম্বৰ ল'ৰা আৰু ছোৱালী কামৰ মাজত কোনো ভেদ নাই। ৪ নম্বৰ আত্মৰক্ষা কৰিব নাজানিলে কোনো কামতে আগবাঢ়িব নালাগে। ৫ নম্বৰ দলীয় সকলো কামতে অনুশাসন মানি চলাটো অত্যন্ত আৱশ্যক। গতিকে এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক তেওঁলোকৰ অভিজ্ঞতাসমূহ এটা এটাকৈ কৈ যাবলৈ ধৰিলে।